নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম আমাৰ চুবুৰীয়া দেশ শ্ৰীলংকাৰ বিষয়ে। শ্ৰীলংকা দক্ষিণ এছিয়াৰ এখন দ্বীপৰাষ্ট্ৰ। ইয়াৰ চৰকাৰী নাম ডেম'ক্ৰেটিক ছ'চিয়েলিষ্ট ৰিপাব্লিক অৱ শ্ৰীলংকা। 1972 চনৰ আগেয়ে এই দ্বীপ চিলন নামেৰেও পৰিচিত আছিল। ইয়াৰ ৰাজধানীৰ নাম হৈছে শ্ৰী জয়াবৰ্ধনপুৰ কোট আৰু কলম্বো হৈছে ইয়াৰ বৃহত্তম চহৰ। শ্ৰীলংকাৰ প্ৰথম ৰাজধানী আছিল অনুৰাধাপুৰা। শ্ৰীলংকা তেতিয়া অনুৰাধাপুৰা সাম্ৰাজ্য নামেৰে জনাজাত আছিল। ভগৱান বুদ্ধৰ অনুৰাধাপুৰা ভ্ৰমণৰ পিছত ইয়াত বৌদ্ধ ধৰ্ম দ্ৰুতগতিত বিয়পি পৰিছিল। সিংহলা আৰু তামিল হৈছে শ্ৰীলংকাৰ দুটা ৰাষ্ট্ৰীয় ভাষা। শ্ৰীলংকাৰ সৰ্ববৃহৎ চহৰ কলম্বো সামুদ্ৰিক পৰিবহণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বন্দৰ। শ্ৰীলংকা নামটি সংস্কৃত শব্দ শ্ৰী আৰু লংকাৰ পৰা আহিছে। শ্ৰী শব্দৰ অৰ্থ হৈছে পবিত্ৰ আৰু লংকা শব্দৰ অৰ্থ হৈছে দ্বীপ। ভাৰত উপমহাদেশৰ দক্ষিণে ভাৰত মহাসাগৰত শ্ৰীলংকা অৱস্থিত। ইয়াৰ মুঠ আয়তন 65,610 বৰ্গ কিলোমিটাৰ। 2020 চনৰ লোকপিয়ল অনুসৰি শ্ৰীলংকাৰ জনসংখ্যা প্ৰায় 2,19,19,000 আৰু জনসংখ্যাৰ হিচাপত বিশ্বৰ 57তম স্থানত আছে। শ্ৰীলংকাৰ 70% লোক বৌদ্ধ ধৰ্মাৱলম্বী, 13% হিন্দু, 10% মুছলমান আৰু 7% খ্ৰীষ্টান। ভাৰতৰ দৰে শ্ৰীলংকাও 1948 চনৰ 4 ফেব্ৰুৱাৰীত ব্ৰিটিছ দাসত্বৰ পৰা মুক্ত হৈ এখন স্বাধীন দেশ হিচাপে পৰিগণিত হয়। শ্ৰীলংকা হৈছে সমগ্ৰ দক্ষিণ এছিয়াৰ ভিতৰত সৰ্বোচ্চ সাক্ষৰতাৰ দেশ। শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় খেল হৈছে ভলীবল, কিন্তু ইয়াৰ বাসিন্দাসকলৰ জনপ্ৰিয় খেল হৈছে ক্ৰিকেট। ইয়াত মুদ্ৰা হৈছে শ্ৰীলংকান ৰূপী। 1 টকা ভাৰতীয় মুদ্ৰা সমান 2.71 শ্ৰীলংকান ৰূপী। ভাৰত মহাসাগৰত এই দেশৰ আকৃতি মুকুতাৰ দৰে। সেয়েহে এই দেশখনক ভাৰত মহাসাগৰৰ মুক্তা বুলিও জনা যায়। শ্ৰীলংকাৰ কলম্বোত একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় পতাকাত চাৰিকোণৰ সোণালী পাতেৰে আৱৰি থকা এটা সোণালী সিংহ দেখুওৱা হৈছে, যি বৌদ্ধ ধৰ্মৰ প্ৰতীক আৰু ইয়াত থকা সেউজীয়া আৰু কমলা পটিবোৰে ইছলাম ধৰ্ম আৰু হিন্দু ধৰ্মক প্ৰতিনিধিত্ব কৰে। শ্ৰীলংকাৰ প্ৰধান ব্যৱসায় হৈছে কৃষি আৰু শ্ৰমিক শ্ৰেণীৰ আধাতকৈ বেছি সংখ্যক লোক কৃষি কৰ্মৰ লগত জড়িত। ইয়াৰ বেছিভাগ লোকে চাহ, ৰবৰ আৰু নাৰিকলৰ খেতি কৰে। চাহ উৎপাদনৰ ক্ষেত্ৰত শ্ৰীলংকা বিশ্বৰ শীৰ্ষ দেশসমূহৰ তালিকাত স্থান পাইছে, যাৰ চিলন চাহ প্ৰচুৰ পৰিমাণে ৰপ্তানি কৰা হয় আৰু এই দেশৰ বাবে উপাৰ্জনৰ মুখ্য উৎস। শ্ৰীলংকা ৰামায়ণতো বিদ্যমান, যাৰ কিংবদন্তি অনুসৰি সীতাক অপহৰণ কৰা ৰাৱণ শ্ৰীলংকাৰ ৰজা আছিল। আজিও ৰামায়ণৰ কিংবদন্তি অনুসৰি ভগৱান ৰামে শ্ৰীলংকা পাবলৈ ভাহি থকা শিলৰ এখন ৰামসেতু নিৰ্মাণ কৰিছিল, যাতে মা সীতাক ৰাৱণৰ কবলৰ পৰা মুক্ত কৰিব পৰা যায়, যাৰ চিহ্ন এতিয়াও দক্ষিণ ভাৰতৰ তামিলনাডু আৰু শ্ৰীলংকাৰ মাজত পোৱা যায়। শ্ৰীলংকা আছিল বিশ্বৰ প্ৰথমখন দেশ যিয়ে 1960 চনত এগৰাকী মহিলাক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছিল, যাৰ নাম আছিল শ্ৰী মাও ভাণ্ডাৰনাইক। শ্ৰীলংকা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। ইয়াত জন্তুবোৰক অত্যন্ত সন্মান কৰা হয়। শ্ৰীলংকাত প্ৰায় 20,000 হাতী আৰু অন্যান্য জীৱ-জন্তু তথা চৰাই-চিৰিকটি পোৱা যায়।